बाक्सा जिल्लायाव 73थि हाग्रा फोरबो फालिनाया मोजाङैनो जोबनानै थांबाय। दिनै हाग्रा फोरबो एबा बेन महोत्सवनि जोबथा सान। हादोरनाङैनो हाग्रा बिफाना हाग्रा फोरबोखौ फालिनाय बादिनो बाक्सा जिल्लायाबो हाग्रा फोरबोखौ फालिनाय जादों। बे हाग्रा फोरबोजोंनो सोमोन्दो लाखिनानै बाक्सा जिल्ला जार्नालिस्ट इउनियन अफ आसाम, बाक्सा जिल्ला दै बिफान, मानास सखि इक'टुरिजम ससाइटि आरो हाग्रा बिफाननि बानजायनायाव दिनै 73थि हाग्रा फोरबोनि जोबथि सानाव सानसेनि हाबाफारिजों बिफां फुलि गायनाय जादों। बेबादिनो मिथिंगानि फारसे गिथावना सोमजिहोग्रा प्लास्टिक जेरै दैनि बथल, चिप्सनि पेकेट बायदिफोरखौ लावखार ओंखाम जाग्रा थिलि सखिनिफ्राय साखोन-सिखोन खालामनाय बादियै बोखांनाय जायो। मख'जाथावदि बाक्सा जिल्ला मानास सखि लावखार ओंखाम जाग्रा थिलियाव दावबायारिफोरा दै बथल, चिप्सनि पेकेट एबा जौनि बथलफोरखौ जेराव मेरावनो गारनानै थासारिखौ गाज्रि खालामबोदोंमोन। दिनै बेफोरखौनो हाग्रा बिफानजों लोगोसे सोरखारि नङै गौथुमफोरनि बानजायनायाव साखोन-सिखोन खालामनाय जायो। মই এটাই অনুৰোধ জনাম, আমি উৎসৱৰ নামত বা আমি ভ্ৰমণৰ নামত আমি যাতে উদ্ভণ্ডালি নকৰোঁ আৰু উদ্ভণ্ডালি কৰি আমি যাতে পৰিৱেশবিলাক নষ্ট নকৰোঁ আৰু আমি পৰিৱেশ অটুট ৰাখিব লাগিব আৰু নিজৰ লগতে আনকো এটা স্বাস্থ্যকৰ জীৱন দান দিব বুলি মই আশা ৰাখিলোঁ। আমি বাক্সা ফৰেষ্ট ডিভিজন, তাৰপিছত আমাৰ বাক্সাৰ PHC প্লাছ আমাৰ ইয়াৰ NGO আৰু আমাৰ সাংবাদিক সন্থা আমি লগ হৈ আজি বন মহোৎসৱৰ অন্তিম দিনটোত আমি গছপুলি ৰোপণ কৰিলোঁ কিছু। তাৰপিছত আমাৰ এই চকী অঞ্চলত ইয়াত বহুত পৰ্যটক আহি বিভিন্ন বস্তু বটল তটল আনি ইয়াত ভাঙি পেলাই, প্লাষ্টিক পেলাই একদম মানে পৰিৱেশ বহুত দূষিত কৰি দিছে। আমি এইবিলাক অলপ উঠালোঁ, অলপ চাফ চিকুণ কৰিলোঁ আৰু এইবিলাক আমি অলপ লৈ যাই মানে বটল ভাঙাবিলাক আমি এঠাইত আমি গাঁত খান্দি পুতি থ'ম। এতিয়া কথা হ'ল কি, আমি যিমান পৰ্যটক আমি চবকে চকীলৈ আহক আমি আহ্বান জনাইছোঁ। তেওঁলোকে আমাৰ এই পৰিৱেশটো সুন্দৰকৈ ৰাখক আমি অনুৰোধ জনাইছোঁ। কোনো ধৰণৰ যাতে প্লাষ্টিক সামগ্ৰী তেওঁলোকে নানে, ইয়ালৈকে লৈ নাহে, প্লাছ যিকোনো নিচাজাতীয় দ্ৰব্য যাতে তেওঁলোকে লৈ নাহে তাৰ বাবে মই সমূহ মানে পৰ্যটকক মই অনুৰোধ জনাইছোঁ। দ্বিতীয়তে মই আমাৰ বাক্সা জিলাৰ মাননীয় DC মহোদয়ক মই অনুৰোধ জনাম, তেখেতে যাতে এই পৰ্যটনস্থলীটো অলপ চকু দিয়ে, কাৰণ ইমান এটা বেয়া পৰিৱেশ সৃষ্টি হৈছে। তেখেতে আহিলেতো মানে আজি খুব বেয়া পালে হয় ইয়াত আহিলে। ভাগ্য ভাল আমি আগত আহি পালোঁ, তেখেতে আজি অহা নাই। গতিকে মই তেখেতক অনুৰোধ জনাইছোঁ, যিয়ে এই অনুষ্ঠানটো চলাই আছে, ইয়াত মানে টিকট ব্যৱস্থা কৰি আছে, এটা অনুষ্ঠান আছে, NGO এটা আছে, তেওঁলোকক যাতে আমাৰ DC মহোদয় অলপমান টানকৈ কৈ দিয়ে, কাঢ়াকৈ কৈ দিয়ে, যাতে ইয়াতে যিকোনো বটল তটল মানে গেটৰ পৰা আনিব নোৱাৰে, এইটো ব্যৱস্থা যাতে কৰি দিয়ে। ইয়াত আহক, ফুৰিবলৈ আহক, ভোজ ভাত খাওক, যিকোনো পচি যোৱা বস্তু ইয়াত আনক, সেই সামগ্ৰীত খাওক, আমাৰ ক'বলগীয়া নাই। কিন্তু যাতে প্লাষ্টিক সামগ্ৰী আনিব নোৱাৰে তাত গেটত সম্পূৰ্ণ কাঢ়া কৰি দিয়ক। আৰু আমাৰ DFO মহোদয়ক মই আজি যায়ো অনুৰোধ কৰিম যাতে তেখেতে এইটো আমাৰ গেটক মানে কৈ দিয়ে। এইখিনি আৰু আমাৰ মানে থুলমূলকৈ এইখিনি আৰু। नोंथाङा देहानि सानाय सुनाय बेरामनि जेंनायाव गोग्लैदों नामा? गावनि देहानि सानाय सुनाय बेरामखौ लानानै दुखुआव दं नामा? मोनसे गोजोनथाव खौरां, नोंथांनि देहायाव बायदि रोखोमनि सानाय सुनाय दंब्ला नोंथाङा जिंगा दासि। SI निउर'थेरापि, बेयाव नोंथाङा गावनि देहानि सानाय सुनायखौ गोरलैयैनो फाहामनो हागोन। सिं सानाय, आफादावदै सानाय, मोदोम जरा सानाय, आइजोफोरनि जेंना बायदि बायदि गोबां रोखोमनि देहानि सानाय सुनायखौ गोरलैयैनो फाहामनो हागोन। SI निउर'थेरापिया चिरां जिल्लानि बेंटल गलानं बायाव दं आरो बे SI निउर'थेरापियाव नोंथाङा गासै देहानि सानाय सुनायखौ गोरलैयैनो फाहामनो हागोन। गोबां मिथिनो थाखाय 7620160459 जानबुं अनजिमायाव जगाजग खालामनो हागोन।